নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব ওলাইছোঁ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। অতি আমাৰ প্ৰথমটো খবৰ হৈছে মানুহৰ জীৱন কচুপাতৰ পানী, আজি আছে কালি নাই। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চোৱাৰ এতিয়া প্ৰয়োজন নাই। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। লোকসভা নিৰ্বাচনৰ দিনে ঘোষণা হোৱা নাই, তেতিয়ালৈকে আমি জীয়াই থাকিম নে নাই সেয়াই নাজানো। মানুহৰ জীৱন কচুপাতৰ পানী, আজি আছে কালি নাই। ইমান দীঘলীয়া চিন্তা কৰি লাভ নাই। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চোৱাৰ এতিয়া প্ৰয়োজন নাই। এপ্ৰিলত হ'ব লগা নিৰ্বাচন আজিয়ে কিয় চিন্তা কৰিব? মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, ঠিক কৰিছে। মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি আমাৰ গুৰুত্বপূৰ্ণ দ্বিতীয় নম্বৰ খবৰটো হৈছে আমি অমৃত কলহ কৰিম, কংগ্ৰেছে অন্তকলহ কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে আমি অমৃত কলহ কৰিম, তেওঁলোকে অন্তকলহ কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। কংগ্ৰেছ বিল্ডিং ৰঙৰ তলে তলে যায়, ওপৰে ওপৰে যায়, মোৰ একো ক'বলগীয়া নাই। 2টা দিনত আমি 7 লাখৰো অধিক মানুহৰ হৃদয় জয় কৰিলোঁ। মোৰ এটাই কথা, মানুহৰ হৃদয় জয় কৰা। আমাৰ যাত্ৰা কেৱল হৃদয় জয় কৰাৰ যাত্ৰা। মোৰ কাম অকল ভাল লগা চিন্তা কৰা, ভাল কামৰ কৰা মানুহক একত্ৰিত কৰা, বেয়া চিন্তা কৰা মানুহবোৰ 12 দলীয় বোৰত যোগদান কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, আমাৰ তৃতীয় নম্বৰ অতি গুৰুত্বপূৰ্ণ খবৰ হৈছে ভগৱানৰ নামতো জেপিয়ে দুৰ্নীতিও কৰিছে। লোকসভা নিৰ্বাচনক লৈ ৰাহুল গান্ধীৰ ৰণকৌশল মন্তব্য। হয় বন্ধু বান্ধৱীসকল, ভগৱানৰ নামতো বিজেপিয়ে দুৰ্নীতি কৰিছে, এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আপোনাৰ মন্তব্যটো জনাই দিব। মন্তব্য কি হয় কমেণ্টত জনাই দিব। বিজেপিৰ দুৰ্নীতিৰ পৰা মন্দিৰত দুৰ্নীতিৰ অভিযোগ। মধ্যপ্ৰদেশত মহাকাশৰ মন্দিৰত দুৰ্নীতিৰ অভিযোগ। দৰিদ্ৰ জনতাক চিকিৎসাৰ বাবে দিয়া কাৰ্ডৰো দুৰ্নীতি কৰিছে বিজেপিয়ে। মৃত ব্যক্তিৰ নামতো চৰকাৰী সাহায্যৰ বিল দেখুৱাইছে বিজেপিয়ে। আদিবাসী সকলক কিয় অধিকাৰ দিয়া উচিত? OBC আৰু ST শ্ৰেণীসকলক কি অংশ দিয়া উচিত? আমি জাতিগত লোকপিয়লৰ বিষয়ে কথা পাতিব পাৰিম। মধ্যপ্ৰদেশৰ ৰাজহুৱা সভাত মন্তব্য সাংসদ ৰাহুল গান্ধীৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ৰাহুল গান্ধীয়ে মন্তব্য